বাহিৰে যে মানুহ এটা ওলাই আহিব লাগে নাজানে এই নবজনী যে ভিতৰত সোমাই সোমাই কি কৰি থাকে অ বোলো আহিছো ইমান দিনৰ মূৰত আগতে ভাল আছিলে নিজৰ ঘৰ আছিলে যেতিয়া আহো যেতিয়া যাওঁ এতিয়া আকৌ নিজৰ ঘৰলৈ আহি আকৌ বেল বজা আলহী নিচিনাকে ৰখি থাকিব লগা হৈছে ঐ নব দৰ্জা খুলি বস্তু লৈ যাব চুৰে খবৰ খাতি নাই তুমি কেতিয়া আহিলা অ বোলো আমুকি ইমান দেৰিতে আহিলে সেৱক কৰি আছো আপুনি আকৌ এতিয়াহে গম পাইছে ভিতৰত যদি চুৰ সোমাই বস্তু লৈও যায় আপুনি গম নাপায় ভিতৰত সোমাই সোমাই শুই থাকে মানে মই অকণমান কাম এটা কৰি আছিলোঁ কি কাম কৰি আছিলে আপুনি হ'ব তুমি ইমান দিনৰ মূৰত আহিছা অকণমান বহা মই তোমাৰ কাৰণে পানী এগিলাচ আনোগৈ ছোৱালী মানুহৰ যে কি জীৱন আগতে এইখন ঘৰতে খেলি ধুলি ডাঙৰ হৈ বিয়া হৈ গ'লো এতিয়া আকৌ ইয়াত মই আলহী নিচিনাকে বাহিৰত বেল বজাব লগা হৈছে মোৰ যে মাজনী নাই অহা ভালেই হৈছে গাঁৱতে থাকক ইয়ালৈ আহি কষ্টহে পাব আৰু মোৰ যে মাজনী অহা নাই ভালেই হৈছে গাঁৱতে থাকক সুখত থাকক ইয়াত মানুহৰ কাণ্ড জ্ঞান নাই ইফালে বোৱাৰী এজনী আছে বুলি কৈছে নতুন বাহিৰলৈ আহি মাতিব লাগে বুলি নাজানে ষ্টেণ্ডাৰী দেখাবলৈ আহিছে তুমি ভিতৰলৈকে আহিলা ভিতৰলৈকে আহিলো বোলো মোৰ মৰমৰ নবজনীয়ে মোলে কি বনাইছে চাওঁগে কি খাবা তুমি কোৱা পাতিহাঁহৰ লগত কোমোৰা ৰঙালাওৰ লগত ৰাজহাঁহ ছাগলী মাংস এইবোৰ চব খাম বুলি আহিছো মই আৰু নেখাম নে আৰু কিবা মই কিবা নিজৰ মোৰ দাদাৰ ঘৰলৈ আহি মই নেখাম নে খাবা কেলে নাখাবা আপুনি নিদো বুলি ক'লেও মই খাম এখন মোৰ ঘৰহে আপোনাক ইয়ালৈ পাছতহে আনিছে মোতকে আগতে সেইটো পাকঘৰতে আমাৰ মায়ে কি ধুনীয়া বস্তু বনাইছিলে আমিও বনাইছিলো কিমান ভালকে আমি খাইছিলো এতিয়াও বনাবা আকৌ তোমাৰ ঘৰহে নবৌয়ে মই আহি পোৱাৰ লগে মোক কাম কৰিবলৈ দিলেই আহি পাইছিলোহিহে সেইকাৰণে আহিবলৈ মন নাযায় তুমি আগৰ কথা কৈছা কাৰণেহে মই কৈছিলোঁ তুমিও বনাব পাৰিবা বুলি হ'ব দিয়ক নব মই বুজি পাইছো আপুনিয়ে বনাওক মই এই দুদিনৰ কাৰণে ঘৰলৈ আহি এতিয়া আকৌ মই নিজে বনাই খাবলৈ নাই হ'ব দিয়া ময়ে বনাম এতিয়া মই তোমালৈ চাহ বনাওঁ ৰ'ব নব চাহত গাখীৰ অলপ বেছিকৈ দিব দেই মই মানে গাখীৰটো অলপ বেছিকৈ দিয়ে চাহ খাওঁ যে হ'ব দিয়া পিছে নব আপোনালোকৰ ঘৰৰ নতুন বোৱাৰী যেন দেখা নাই যে ক'ত আছে তাই সেই দাদাৰ লগত ওচৰৰ দোকানখনলৈ গৈছে কিবা কিবি বস্তু দৰকাৰ হ'ল বোলে বোৱাৰী যদি চালবোৰ ঠিক নহয় নেকি আহি পাইছিলেহিহে এসপ্তাহ হোৱাই নাই পিলিং পালাংকে ঘূৰিয়ে ফুৰিছে যে দাদাইনো কি অভাৱ আছে একো বস্তুচোন অভাৱ হ'বলৈ নিদিয়ে তাইনো কেলৈ যাব লাগে ঘৰত সোমাই সোমাই আমনি পাই যে সেইকাৰণে ওলাই গৈছে অকণমান এইবোৰ চব বাহানা আজিকালি ছোৱালীবিলাক এনেকুৱাই বোৱাৰী হৈ আহি পেলানি যে শহুৰেকৰ ঘৰত কাম কৰিব লাগে সেইবোৰ নাজানে খালি পিলিং পালাং দি ঘূৰি ফুৰিব মই কেইদিনমান থাকিম বুলি ভাবিছোঁ আপোনালোকৰ ঘৰত থাকিলে কিন্তু মোৰ ওচৰত এইবোৰ নহ'ব দেই আপুনি বুজাই দিব তাইক হ'ব দিয়া থাকিম আৰু কেইদিনমান আহিলোঁ যেতিয়া ইমান ভাল লাগে মোৰ ইয়াত থাকি দাদাই একদম ইটো খা সিটো খা কৰি থাকে নহয় ওচৰৰ মিনতি জীয়েকৰ বিয়াও আছে নহয় নবৌৰ পৰা দুযোৰমান কাপোৰ লৈ যাব লাগিব মনে মনে মোৰ ঘৰত নচলিব আজত্ৰ তোমাৰ এই আবতৰীয়া বতৰ বজ্ৰপাত পৰা নিচিনাকৈ এইজনীনো ক'ৰ পৰা আহি ওলালেহি এনেই ঘৰখনত একো ঠিক হোৱা নাই তাতে আকৌ এতিয়া এখন আলহী সুধিব লাগিব তাতে স্বভাৱ চৰিত্ৰ ভাল হোৱা হ'লেও বেলেগ কথা আছিলে এতিয়া মোৰ এখন ঘৰ হৈ নাথাকে এখন কুৰুক্ষেত্ৰ হ'ব দৰকাৰী সময়ত ফোনটোও নুঠায় মানে সেই প্ৰভু বচাবা আৰু মোৰ ঘৰখনত যাতে জুই নলগায় এইজনীয়ে বিয়া পাতি অহাৰ পাছৰ পৰা যিখন শাস্তি দিছিলে মোক মই কেনেকৈ পাহৰি যাম এতিয়া আকৌ মোৰ বোৱাৰীজনীকো কষ্ট দিবলৈ আহি পাই গ'লহি এই ভগৱান ফোনটোও নালাগিলে ভালকৈ কিবা এটা সিহঁতৰ ঘৰতে পিন্ধি আহিবলৈ ক'লোহেঁতেন দৰ্জাখন খুলোঁগে দাদা আহিছে চাগে ৰ'বা মই খুলিম তুমি নালাগে খুলিব নব আপোনাৰ হৈছে কি আপুনি ইমান ভয় খাই উধাটো খাই ওলাই আহিছে যে দৰ্জাখন খুলিলে একো নহয় নহয় কিবা দাদাহে আহিছে দাদাহে আহিছে একো নহয় দিয়ক মই খুলিম নালাগে ৰ'বা মই ওচৰতে আছোঁ খুলি দিছোঁ হ'ব আৰু আপোনাৰ কিবা এটা হৈছেহে নেকি পৰগতিয়ে লৈছে হ'ব পাৰে কোন মা আমাৰ পেহীয়েৰা এইজনী মোৰ বোৱাৰী ৰৌ নৰকত মৰিম মই মোৰ মূৰটো ঘূৰাইছে দাদা তই ক'ত আছ খালে গোটেই ঘৰখন খালে এই নবৌজনী এইজনীয়ে গোটেই ঘৰখন খালে এইজনী মোৰ বোৱাৰী মোৰ মূৰটো ঘূৰাইছে বাপৰে কেনেকুৱা ধৰণৰ মানুহ থাকে গাইজ